নমস্কাৰ, মই আৰু বড়ো চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' আৰু এই ভিডিঅ'টো অলপ ধৰ্মীয় অনুষ্ঠানৰ দ্বাৰা জড়িত। তথাপিও ভিডিঅ'টো থাম্বনেইল চাই আপোনালোকে নিশ্চয় গম পাইছে কি ভিডিঅ' হ'ব। তথাপিও ভিডিঅ'টো আপোনালোকে চাওক, শেষলৈকে গম পাব। আপোনালোকে 8 অক্টোবৰ তাৰিখে এনেকুৱা উৎসৱ এটা হয় আৰু যিবিলাকে আহিব বিচাৰে তেওঁসকলে আহিব পাৰে। এতিয়া মন্দিৰত ধূপ চাতি লৈছোঁ, গামোচা লৈছোঁ আৰু মোৰ ডিজাইনটো দেখিছে আপোনালোকে। এনেকৈ আহিছোঁ, দেখা যাওক ভিতৰলৈ কি হয়, অলপ তেন্তে। আৰু আহি মই পালোহি জাগাখিনি ঠাই আৰু তেন্তে বলকচোন। ইমান চৰাই দি থৈছে আপোনালোকে দেখিছে। কৃষ্ণ জন্ম হোৱা শুনি আহিলে নাৰদ মুনিও। এতিয়া মন্দিৰৰ ভিতৰত সোমাইছোঁ, দেখিছে আপোনালোকে মানুহ কিছু কম আছে এতিয়া, কাৰণ পুৱাই আহিছোঁতো প্ৰায় এতিয়া বাজিছে 5টা 6টামান বাজিছে এতিয়া, আৰু সেইখিনি টাইমতে আহিছোঁ। আৰু অলপ পিছত আপোনালোকে চাব এইভাগে আহিবলৈ জেগা নহ'ব, দেখিছেনে আপোনালোকে চাওক। আৰু আস্তে আস্তে মানুহ বাঢ়ি যাই আছে, আপোনালোকে দেখিছে। এতিয়া খালী আছিল আৰু এতিয়া কিছু মানুহ আছে, দেখিছে আপোনালোকক দেখুৱাই দিছোঁ, ঘূৰাই দেখুৱাই দিছোঁ, চাই থাকক। চাৰি মুখে ব্ৰহ্মাই পঢ়ে বেদ, হৰ আহে বৃষভতে, সতী আহে পুষ্পৰ। আৰু আস্তে আস্তে মানুহ বাঢ়ি গৈ আছে, ঠিক আছে। এতিয়া প্ৰায় মানুহ আছেই, কিছু ঠাইত নাই। আৰু অলপ দেৰিকৈ আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। এতিয়া দেখিছে পুৰা মানুহ ফুল হৈ গৈছে, চব পুৰা মানুহ ফুল, থিয়া দিবলৈ জেগা নাই। আশী 90 থালিমান টাৰ্গেট কৰি আছে ফিচাৰী খাদ্য প্ৰসাদ। এই পিছত 12টা বাজি গ'ল, খাদ্য প্ৰসাদ বিতৰণ কৰি আছে এতিয়া। চব মানুহ চাওক আপোনালোকে, খাবলৈ শান্তিমতে নিদিয়ে ইয়াত। ঘৰখন সুভাষ দা খন্তিয়াৰ। আৰু এটা ভিডিঅ' দিছোঁ, আপোনালোকে চাব ভিডিঅ'টো। এইটোত কিছু দিছোঁ
যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নপৰিব আৰু নতুন নতুন ভিডিঅ'